আৰু এক বিশেষ খবৰ এতিয়াৰে পৰা দেশত নাথাকিব টোল গেট বাহন ৰখাই আপুনি দিব নালাগে এতিয়াৰে পৰা টোল কৰ কিয়নো দেশত নাইকিয়া হ'ব টোল গেট আৰু আপুনি হয়তো ভাবিছে টোল গেট নাইকিয়া হ'ব যিহেতু আমি বাহনৰ কৰো দিব নালাগে কিন্তু টোল গেটহে নাইকিয়া হ'ব বাহনৰ কৰ আপুনি দিব নলগা সেইটো কথা নহয় চৰকাৰে ইতিমধ্যে টোল গেটসমূহ উঠাই দি তাত এক নতুন প্ৰযুক্তিৰে টোল কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে আৰু যি নতুন পদ্ধতিৰে টোল কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই বিষয়ে জানি আপুনিও আচৰিত হ'ব আৰু এতিয়াৰে পৰা টোল গেট নহয় নতুন প্ৰযুক্তিৰে টোল সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে এইবাৰ টোল গেট নহয় উপগ্ৰহৰ জৰিয়তে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি আদায় কৰিব লাগিব টোল কৰ আৰু এক বিশেষ খবৰ আমি আপোনালোকক জনাইছো এতিয়াৰে পৰা টোল গেটসমূহ উঠাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু কেতিয়াৰ পৰা এয়া কাৰ্যকৰী হয় সেয়া কিন্তু এতিয়ালৈকে গম পোৱা নাই কিন্তু এক বিশেষ খবৰ জানিব পৰা গৈছে টোল গেটসমূহ উঠাই দি উপগ্ৰহৰ জৰিয়তে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি টোল সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে ইয়াৰ বাবে বাহনৰ গৰাকীৰ একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব নিৰ্দিষ্ট পৰিমাণৰ ধন কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে এই তথ্য আমি আপোনালোকক জনাইছো নতুন ব্যৱস্থা অনুসৰি বাহনৰ টোল কৰ কিমান হ'ব সেয়া দূৰত্ব অনুসৰি নিৰ্ধাৰণ হ'ব আৰু সেয়া উপগ্ৰহৰ জৰিয়তে হ'ব বাহনখনে অতিক্ৰম কৰা দূৰত্ব অনুসৰি জনতাই দিব লাগিব টোল কৰ আৰু এই ব্যৱস্থাৰ জৰিয়তে বাহনৰ গৰাকীয়ে ধনৰ ৰাহি কৰিব পাৰিব বুলি কোৱা হৈছে কিন্তু প্ৰকৃতাৰ্থত চাবলৈ গ'লে বাহনৰ গৰাকীয়ে ধনৰ ৰাহি কৰাৰ বিপৰীতে বাহনৰ গৰাকীয়ে অধিক ধন ভৰাৰহে সম্ভাৱনা আছে দেশত শীঘ্ৰেই এই নতুন প্ৰযুক্তি প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে আৰু আমি আপোনালোকক জনাইছো ৰাজ্যৰ লগতে দেশত নাথাকিব টোল গেট আৰু টোল গেটত বাহন ৰখাই এতিয়াৰ পৰা আপুনি দিব নালাগে টোল কৰ এতিয়া ভাৰতবৰ্ষত আহি আছে এক নতুন প্ৰযুক্তি আৰু সেই নতুন প্ৰযুক্তিৰে টোল সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু এই প্ৰযুক্তি হৈছে ছেটেলাইটৰ জৰিয়তে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব আৰু তাৰ পিছতেই সেই উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰিব টোল কৰ ইয়াৰ বাবে বাহনৰ গৰাকীয়ে একাউণ্টৰ পৰা কৰ্তন কৰিব অৰ্থাৎ বাহনৰ গৰাকীৰ একাউণ্টৰ পৰা কৰ্তন হ'ব নিৰ্দিষ্ট পৰিমাণৰ কৰ আৰু এই বিষয়ে ইতিমধ্যে জানিবলৈ দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে এই তথ্য আৰু নতুন ব্যৱস্থা অনুসৰি বাহনৰ টোল কৰ কিমান হ'ব সেয়া দূৰত্ব অনুসৰি নিৰ্ধাৰণ কৰা হ'ব এই ব্যৱস্থাত ছেটেলাইটে নিৰীক্ষণ কৰি থাকিব আপুনি আপোনাৰ বাহনখন কিমান চলাইছে ছেটেলাইটৰ জৰিয়তে নিৰীক্ষণ হ'ব আপোনাৰ বাহন আৰু আপুনি আপোনাৰ বাহনখন যিমান চলাই সেই অনুসৰি আপোনাৰ বাহনখনে অতিক্ৰম কৰা দূৰত্ব অনুসৰি এতিয়াৰে পৰা আপুনি দিব লাগিব টোল কৰ এতিয়াৰে পৰা টোল গেট নাথাকিব আৰু ছেটেলাইটৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব টোল কৰ লগতে দেশত শীঘ্ৰেই এই নতুন প্ৰযুক্তি প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে বাকী আছে আৰু মাত্ৰ 5টা দিন আৰু 5টা দিনৰ পিছতেই অৰ্থাৎ 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন কোনে কোনে লাভ কৰিব চৰকাৰী ধন অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ অৰ্থাৎ অহা 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ইয়াৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব অহা 10 তাৰিখে লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব সেই একেদিনাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ভাল খবৰ কিয়নো 10 তাৰিখলৈকে সংগ্ৰহ কৰিব পাৰিব ৰেচন যোৱা 1 তাৰিখৰ পৰা অহা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী অৰ্থাৎ ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব ৰাজ্যবাসীয়ে অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক আৰু সেয়েহে অহা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাৰ নিশ্চিত কৰিছে চৰকাৰে আৰু সেইবাবে অহা 10 তাৰিখেও প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীৰ লগতে বৃদ্ধ পেঞ্চনাৰ লগতে বিধৱা পেঞ্চনৰ ধন সোমাব অহা 10 তাৰিখে বিহুৰ পূৰ্বে এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে উৎকট গৰমে দহিব পাৰে ৰাজ্যবাসীক অৰ্থাৎ এইবাৰ গৰম বৃদ্ধি পাব বিহুৰ পূৰ্বে বা বিহুৰ সময়ত প্ৰচণ্ড গৰম বৃদ্ধি পাব ৰাজ্যত আৰু ইয়াৰ ফলত ভংগ হ'ব পাৰে পূৰ্বৰ তাপমাত্ৰাৰ অভিলেখ কেৱল বিহু বুলিয়ে নহয় এইবাৰ গৰমে দহিব ৰাজ্যবাসীক
অৰ্থাৎ পূৰ্বৰ যি গৰমৰ যি অভিলেখ সেই অভিলেখতকৈ পূৰ্বৰ তাপমাত্ৰাতকৈ বৃদ্ধি পাব গৰম। লগতে এইবাৰ 40 ডিগ্ৰীৰ বা 40 ডিগ্ৰীতকৈও অধিক তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত গৰমৰ সতৰ্কবাণী। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত পৰিছে প্ৰচণ্ড গৰম আৰু ইয়াৰ লগতে অসমতো পৰিব প্ৰচণ্ড গৰম। আৰু জলবায়ু পৰিৱৰ্তনৰ ফল ভুগিব লাগিব বিশ্ববাসীয়ে। ইয়াৰ লগতে অসমতো পৰিব গৰম। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে যোৱা বছৰৰ গৰমতকৈও এই বছৰ গৰম বৃদ্ধি পাব। টাইৱানত ভয়ংকৰ ভূমিকম্প আৰু এই ভূমিকম্পৰ ফলত 4জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। ধ্বংসস্তূপত এতিয়া আবদ্ধ হৈ আছে 20ৰো অধিকজন লোক। আৰু এই ভূমিকম্পৰ ফলত মৃত্যু হৈছে 4জন লোকৰ আৰু আহতসকলক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰায় 60জনতকৈও অধিক লোকৰ। ইয়াৰ পিছতেই অৰ্থাৎ এই তথ্য প্ৰাৰম্ভিক তথ্য টাইৱান প্ৰশাসনৰ 7.5 প্ৰাবল্যৰ ভূমিকম্পত তছনছ হৈছে টাইৱান চহৰ। সম্পূৰ্ণ 25 বছৰৰ পিছত টাইৱানত এয়া ডাঙৰ ভূমিকম্প। 7.6 ৰিক্টাৰ স্কেলত 1999 চনতে কঁপিছিল টাইৱান আৰু সেই সময়ত প্ৰায় 2800 লোকে হেৰুৱাইছিল প্ৰাণ। কিন্তু তাৰ বিপৰীতে এইবাৰ যোৱাকালি পুৱাৰ ভাগতে ভূমিকম্পত তছনছ হৈ পৰিছে ডাঙৰ ডাঙৰ অট্টালিকা। আৰু ইয়াৰ পিছতেই জাপানতো চুনামীৰ সতৰ্কবাণী। টাইৱানৰ খোৱালিয়াত আছিল ইয়াৰ অভিকেন্দ্ৰ। ইয়াৰ লগতে টাইৱানৰ ভূমিকম্প নিৰীক্ষণ সংস্থাৰ মতে যোৱাকালি যি ভূমিকম্প সংঘটিত হ'ল সেয়া 7.2 ৰিক্টাৰ স্কেল। কিন্তু আমেৰিকাই দাবী কৰিছে যে এয়া 7.5 প্ৰাবল্য। আৰু টাইৱানৰ অঞ্চলসমূহত বিস্তৰ ক্ষতি সাধন হৈছে। টাইৱানৰ ৰাজধানী টাইপেত এই ভূমিকম্প সংঘটিত হোৱাৰ পিছতেই ভয়ংকৰভাৱে ভূমিস্খলন। চকুৰ সন্মুখতে খহি পৰিছে বৃহৎ বৃহৎ পাহাৰ। টাইৱানৰ ভূমিকম্পৰ পাছতেই কেইবাখনো প্ৰদেশলৈ সতৰ্কবাণী জাৰি কৰিছে। চীনৰ 4খনকৈ চহৰত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছে। আৰু ইতিমধ্যে টাইৱানত যোৱাকালিৰ ভূমিকম্পত 4জন ব্যক্তিৰ মৃত্যু হৈছে। আন এক খবৰ, এতিয়া কালৰূপ লৈছে বতাহ ধুমুহাই। প্ৰকাণ্ড ধুমুহা বৰষুণৰ মাজতে ভয়ংকৰ নাও দুৰ্ঘটনা। ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা আৰু পতিত হৈছে 3গৰাকী ব্যক্তি। আৰু ব্ৰহ্মপুত্ৰৰ মাজত হোৱা এই নাও দুৰ্ঘটনাত 3গৰাকীকৈ লোকৰ ইতিমধ্যে কৰুণ মৃত্যু হৈছে। আৰু ইয়াৰে মাজত আছিল 2টি শিশু আৰু এজন বৃদ্ধ লোক। আৰু এই ধুমুহাৰ মাজতেই ব্ৰহ্মপুত্ৰৰ মাজত নাওখনত আছিল 20গৰাকীতকৈ অধিক যাত্ৰী। আৰু তাৰে মাজত এজন বৃদ্ধ লগতে 2টি শিশুসহ মৃত্যু হৈছে। মানকাছাৰ বাংলাদেশ সীমান্তত নেপুৰেল আলগাত নাও দুৰ্ঘটনা। হাত শিঙিমাৰী সাপ্তাহিক বজাৰৰ পৰা নেপুৰেল আগলা চাবলৈ গৈছিল নাওখন, অৰ্থাৎ নাওখনৰ যাত্ৰীসকল। তাৰপিছতে পতিত হয় নাওখন আৰু মৃত অৱস্থাত বাংলাদেশত উদ্ধাৰ কৰা হৈছে সেই 2টি শিশু আৰু সেই বৃদ্ধ ব্যক্তিজনক। আৰু ঘটনাটো যিহেতু নিশা সংঘটিত হৈছে সেয়েহে আন্ধাৰৰ বাবে SDRF বাহিনীয়ে চলাব পৰা নাছিল উদ্ধাৰ অভিযান। আৰু আমি এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে সংঘটিত হৈছে এক নাও দুৰ্ঘটনা।